সকল কি খবৰ নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ আৰু আপোনালোকে ভাল থাকক বিশেষকৈ বহুত দিনৰ মূৰত মই আৰু এটা ভিডিঅ' কৰিছোঁ আৰু মাজতে মানে ভিডিঅ' কৰা নাছিলোঁ কাৰণ মোৰ অলপ মোবাইলটো প্ৰব্লেম হৈ আছিলে ডিছপ্লে বেয়া হৈছিলে ডিছপ্লে বেয়া হোৱাৰ কাৰণে মই মোবাইলটো মানে কি ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু আচলতে মোৰ মোবাইলটো বহুত পুৰণি মোবাইল আজি এই মোবাইলটোৰ বয়স হৈছে কমচে কম 8 বছৰ তথাপিও চলাই আছোঁ আৰু ডিছপ্লেটো বেয়া হৈছিলে আৰু বিশেষকৈ ডিছপ্লে লগাবৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছিলে মোৰ বাৰু যিয়ে নহওক মই আজিকালি এই ভিডিঅ' বনালোঁ যে বন্ধুসকল বহুত মোৰ কাৰণে বহুত ভাল কিয়নো মোৰ ইতিমধ্যে মোৰ ইউটিউব চেনেলত 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু 1K ছাবস্ক্ৰাইবাৰ হৈ অলপমান বাঢ়িছে বাৰু 2-3টা বাঢ়িছে যে আজি অত বছৰৰ মূৰত বাট চাই থাকোঁতে আজি 1K ছাবস্ক্ৰাইবাৰ হ'ল তাকো আপোনালোকৰ সহায়ত আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পোৱাৰ কাৰণে আপোনালোকে মোক সেইটো সহায় কৰিছে মোক মোৰ ভিডিঅ'বোৰ চাই মোক ছাবস্ক্ৰাইব কৰিছে তাৰ কাৰণে আজি 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ল আৰু এইটো মোৰ হৈছে ব্লগ বনোৱা ষ্টুডিঅ' বুলি ক'ব লাগিব ষ্টুডিঅ' নহয় ষ্টুডিঅ' বুলি ক'ব লাগিব মই যিমানখিনি প্ৰায়ভাগ মই মোৰ কামৰ জেগাত থকাৰ সময়ত এইফালে চাব পাৰে আমাৰ পংকজ ভাই আছে আৰু আমি এতিয়া বৰ্তমান কাম কৰি আছোঁ এইখিনি আপোনাৰ এইবোৰ আছে লেটাৰ দেখিছে লেটাৰ আৰু এইবোৰ LED পংকজ এইফালে LED লগাই আছে মানে এইবোৰ কাম কৰোঁ সেই কামৰ সময়তে মই মানে কি ভিডিঅ' বনাই দিওঁ আৰু এইটো ষ্টুডিঅ' মানে কি আমি অলপমান সজাই লৈছোঁ যেনেকৈ আমাৰ ইয়াতে দেখা হৈছে হম সাথ হে মানে আমাৰ গোটেই টিমটো কাম কৰা টিমটো আৰু ইফালে এনে এটা আমি যিহেতু কাম কৰোঁ যিটো বস্তু আমি কাম কৰাৰ পিছত মানে থাকি যায় বা ডেমো বনাওঁ সেই ডেমোটো আমি ইয়াতে লগাই ৰাখিছোঁ শ্ৰীগামোচাৰ 100 পেপাৰ্ছ চেম তেনেকৈ আমি বনাই মেলি কামবোৰ কৰোঁ সেয়ে আজি মই প্ৰায়ভাগ ভিডিঅ' মানে মই ইয়াৰ পৰাই আৰম্ভ কৰোঁ মানে মই এটা বেকগ্ৰাউণ্ডটো বা ইয়াৰে ৰুমৰ যিটো ষ্টাইল সেইটো অলপমান আমি বনাই লৈছিলোঁ আৰু ভাল লাগে ইয়াৰ পৰা কৰোঁতে তো বন্ধুসকল মই আপোনাক থেংক ইউ জনাইছোঁ কাৰণ সেইটো কাৰণে থেংক ইউ জনাইছোঁ যে মই 100 ছাবস্ক্ৰাইবাৰ মানে 1K ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হ'ল আৰু সেইটো আপোনালোকৰ সহায়ত আপোনালোকে মোক সহযোগ কৰিছে তে মই এটা স্ক্ৰীনশ্বট এটা দেখাই দিছোঁ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকে চাব আৰু এতিয়াৰ পৰা সম্পূৰ্ণ ভিডিঅ' পাই থাকিব কাৰণ ইমান দিনে মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে মই কোনো মানে ভিডিঅ' তেনেকুৱা দিয়া নাছিলোঁ আৰু সঁচাকৈ মোবাইলটো অলপ বেয়া হৈছে কাৰণ বহুত পুৰণি মোবাইল আজি 7-8 বছৰৰ মোবাইল পুৰণি দুটামান ভিডিঅ' কৰিলে বেটাৰী ল' হৈ যায় ডাউন হৈ যায় আকৌ চাৰ্জ দিব লাগে আকৌ ভিডিঅ' কৰিব লাগে আৰু মাজতে অলপ মোৰ মোবাইলটো ডিছপ্লেও বেয়া হোৱাৰ কাৰণে মই মানে কি ভিডিঅ' কৰিব পৰা নাছিলোঁ এতিয়া চাই লওক এটা স্ক্ৰীনশ্বট দিম স্ক্ৰীনশ্বট দেখাইছোঁ আৰু আপোনাক দেখাবতো লাগিব যে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আপোনালোকৰ সহায়ত আশীৰ্বাদত এতিয়া চাওক এই বন্ধুসকল চাব পাৰে মই এইটো স্ক্ৰীনশ্বট মাৰি দিছোঁ 100K ছাবস্ক্ৰাইবাৰ চালে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু 1K ছাবস্ক্ৰাইবাৰ হ'ল বাৰু আপোনালোকৰ আশীৰ্বাদত বা আপোনাৰ সহায়ত আপোনালোকে সহায় কৰাৰ কাৰণে মোৰ ভিডিঅ'টো চাই ভাল পোৱাৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰিছে মানে মোক ভাল পাইছে কিন্তু তাতো এটা কথা আছে বন্ধুসকল এতিয়া মোৰ ৱাটচ টাইমটো অকণমান কমি আছে ৱাটচ টাইমটো হৈছিলে বাৰু 1 বছৰত মই কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে ৱাটচ টাইমটো মোৰ কমি গৈছিলে মানে মোৰ ৱাটচ টাইম আছিলে কমচে কম 2500 কাষলৈকে আছিলে আৰু আজিকালি জানে যে 3000 মিনিমাম 3000 ৱাটচ টাইম লাগে তেতিয়া মনিটাইজেশ্যন হয় কিন্তু মোৰ 2500 হৈ আছিলে 1 বছৰৰ ভিতৰত মই কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে কি হ'ল ৱাটচ টাইমটো সম্পূৰ্ণ ডাউন পৰি গ'ল আৰু এতিয়া আকৌ গ্ৰ'থ হৈছে বাঢ়িছে আৰু বাঢ়িব যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই তেতিয়াহে বাঢ়িব সেইখিনি সহায় কৰক বন্ধুসকল আৰু পিছলৈকে যাতে মই ভাল ভিডিঅ' যাতে দিব পাৰোঁ তেনেকৈ প্লিজ মোৰ ভিডিঅ'বোৰ চাব আৰু যিসকলে মোৰ ইউটিউব চেনেলটো অখিল ৰংচন ব্লগ বুলি আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব লাইক দিব কমেণ্ট দিব
যদি ভাল পায় তাতেও এটা কমেণ্ট দিব, বেয়া পালেও কমেণ্ট দিব, কোনো কথা নাই। কমেণ্টটো পালে ভাল লাগিব যে য়েছ মোৰ ভিডিঅ'টো যে আপোনালোকে চাই আছে, মোৰ সেইখিনিতে মই সন্তুষ্ট। আৰু তাৰপিছতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু সহায় কৰিব। আৰু এটা কথা কওঁ বন্ধুসকল, মোৰ প্ৰফাইল ফেচবুক প্ৰফাইলছো আছে, তাতেও 10,000 ফলোৱাৰ্ছ আছে। তাতে আকৌ আপোনালোকেও সেইটো ফ'ল' কৰিব মোৰ, তাতেও ভাল ভাল ভিডিঅ'বোৰ দিওঁ। এই বন্ধুসকল চাব। বন্ধুসকল এই ভিডিঅ' ইয়াতে সামৰিছোঁ, কাৰণ মোৰ আজি মনটো বহুতেই ভাল, কাৰণ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বহুত দিনৰ মূৰত। প্লিজ চাব আৰু ধন্যবাদ দিছোঁ শেষত। ধন্যবাদ, থেংক ইউ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা মই আপোনালোকক থেংক ইউ ধন্যবাদ দিছোঁ। বন্ধুসকল বাই বাই।